হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ এপিছড। আজি আমি গৈ আছোঁ গা ধুবলৈ গৈ আছোঁ আমাৰ ঘৰৰ পৰা এই চাওক 88 কিলোমিটাৰ দূৰত ফেমিলি গোটেইকেইটাই গৈ আছোঁ। আজিৰ বতৰটো বহুত ধুনীয়া। যদি আপোনালোকে ছিট বেল্ট ইউজ নকৰে, হঠাৎ যদি কিবা এটা হৈ যায়, এয়াৰ বেগ কিন্তু ওলাই নাহে পটকৈ, সেইকাৰণে ছিট বেল্ট নাই। আপোনালোকে যে লাইন দেখা পাইছে, ইণ্ডিয়া আৰু ভূটানৰ বৰ্ডাৰ হয়, একদম আমি ইয়াত যাম। ফাৰ্ষ্ট টাইম আপোনালোকক ইমান ধুনীয়া এটা ব্লগ দিব বিচাৰিছিলোঁ, ইমান ধুনীয়া এটা লোকেশ্যনত যায়, কিন্তু চব উল্টা পুল্টা হৈ গ'ল, কাৰণ আহি গ'ল বৰষুণ। চাওক ৱেফাৰ চলি আছে, চাওক বতৰৰ মানে খং উঠি যায়, কেতিয়াবা ৰ'দ দি থাকে, কেতিয়াবা বৰষুণ দি থাকে, মানে কেতিয়াবা ধুমুহা উল্টা পুল্টা পাল্টা উল্টা মানে দি থাকে আৰু। গাড়ীত মানে অলপ পানী খাই লওঁ, অলপ ভোক লাগিছে, ৱেফাৰত মানে পানী নাছিলে সেইকাৰণে। তো এইটো সৰু কালত কোনে কোনে খাই পাইছে কমেণ্ট কৰক। আমি এতিয়াও সৰু হৈ আছোঁ, সেইকাৰণে এতিয়াও খাই আছোঁ। আমি আহি পালোঁ বৰমা হৈ আছে ৰাস্তা, এইটো চাওক, এইটো দি যাব লাগিব। তো গাইজ ইয়াৰ লোকেশ্যনটো আপোনালোকে এবাৰ চাওক, একদম বেলেগ এটা লোকেশ্যন, পুৰা একদম ধাননি পথাৰ। চাওক এই চাওক গাঁৱলীয়া পৰিৱেশ, ধান ৰৈ আছে, গৰু দি ইয়াত মানে হাল বায়। কাৰণে মানে বহুত বাইক চাওক মানে লাইন আপ কৰি থৈ দিছে, মানে যাব পৰা নাই দাৰাগাঁও বৰ্তমান ট্ৰেণ্ডিঙত আছে। তো গাইজ বৰ্তমান আমি আছোঁ মছলপুৰৰ পৰা ডাইৰেক্ট উত্তৰ ফালে যাব লাগিব। আমাৰ আগত গৈ আছে বিলিনো, কাষেদি গৈ আছে চাইকেল, বহুত ওখ লাহে লাহে হৈছে ৰাস্তাটো। এতিয়া ডাইৰেক্ট ওপৰৰ ফালে উঠিব লাগিব। মাই গড, পাহাৰৰ কাষেদি মানে পাহাৰতে উঠি আছোঁ আমি, ডাইৰেক্ট 2 নম্বৰ গিয়াৰত গৈ আছে। পাহাৰৰ ওপৰতে চাওক বহুত ধুনীয়া এটা গাঁও হয়, আৰু ৰাস্তাৰ অৱস্থা চাওক, বাইক আৰোহীকেইটাৰ মানে অলপ অসুবিধা হৈছে ৰাস্তাৰ কাৰণে, কিন্তু আমি চালিয়াকৈ গৈ আছোঁ। আমাৰ আগত বলেৰো গৈ আছে আৰু চালিয়াকৈ চাওক মানে বাইক লৈ পৰি গৈছিল, ৰাস্তাৰ অৱস্থা একদমেই নাই। চাওক শৰীৰৰ অৱস্থা চাওক, এই চাওক গাত বোকা আৰু বোকা। এইবিলাক ৰাস্তাত NS তাৰপিছত পালচাৰ মেটচ নহয়, আৰু স্পেচিয়েলি কাৰ যদি লৈ আহিব বিচাৰে তেনেহ'লে থাৰ লৈ আহক বাইক, অফ ৰোডিঙৰ সম্পূৰ্ণ মজা পাব এইটো ৰাস্তা। তেনেকুৱা কৰি মানে লাইন আপ কৰিব লাগে, এটা এটাকৈ সোমাব দিয়ে ভিতৰত, যিমান দূৰ দেখা পাই আছোঁ। পিছতো বম ডাঙৰ লাইন আছে, তো ইয়াত চাওক ছোৱালী। তো গাইছে চাওক দাৰাগাঁও ড্ৰিম পিকনিক স্পট, এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰিবলৈ গৈ আছোঁ, ৰাস্তাৰ অৱস্থা একদমেই নাই। আমি লৈ আহিছোঁ বেনু। এণ্ট্ৰি কৰোঁতে ভেহিকুল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগে, মানুহৰ ফিজ নলয়, অনলি গাড়ীৰহে ফিজ। ফাইনেলি গাড়ী ইয়াত পাৰ্ক কৰিলোঁ, তাৰ অৱস্থা চাওক একদমেই নাই। গাড়ী এইফালেও চাওক, মানুহ আহি আছে। এবাৰ দৃশ্য চাওক বাইছ, এই চাওক এই মানুহ ফুৰি আছে তাতে। ইয়াত মানে বেলেগ এটা ধুনীয়া দৃশ্য চাওক বাইছ। দাৰাগাঁৱৰ ফুল মজা লৈ আছে এই চাৰিওজনে, চাওক কেনেকুৱা হৈ আছে, পানীৰ সোঁতত হৈছে, কিমান স্পীডত পানী গৈ আছে ইয়াত। মানে চাওক জোতা লৈ আহি মানে বেছি বিপদত পৰি গ'লোঁ। আচলতে এইবিলাক ৰাস্তাত মানে এইটো এৰিয়াত আচলতে জোতাৰ কাম নাই, নৰ্মেলি ধৰক চেণ্ডেল লৈ আহক, আটাইতকৈ বেছি বেটাৰ। ইয়াত মানে 30-40 তাৰ পৰা মানে চবেই একেলগে মানে গা ধুই আছে। চাৰিওফালৰ দৃশ্যটো এবাৰ চাওক, বহুত গৰম, অসমৰ চব ঠাইৰে পৰা মানুহ আহিছে। আপাচিয়ে ফুল অফ ৰোডিঙৰ পাৰফৰ্মেঞ্চ লৈ আছে চাওক। ইয়াৰ পৰা গাড়ী যায় নে নাযায়, গেল গুচি গেল। এইটোৰ দৃশ্য অলপ চাওক, চবেই মানে গা ধোৱাত ব্যস্ত, দাৰাগাঁও আহি মানে মোৰ ছাবস্ক্ৰাইবাৰ এজনক লগ পাই গ'লোঁ। নাম কি আছিল? বিকাশ দা। ইয়াৰ নাম পাঠশালা, মজা লাগে। আৰু এজন আহি গৈছে, চাওক এই চাওক ভয়ংকৰ দৃশ্য, চাওক ভয়ংকৰ। ও মাই গড, এই চাওক আৰু এজন মানুহ উঠুৱাই লৈ গৈ আছে যে। ও মাই গড, বাচ্চাগিলাকে অলপৰ কাৰণে বাচিল।
ভয়ংকৰ দৃশ্য ইয়াত আপোনালোকে আহিলে অলপ সাৱধানত আহিব লাগে অলপ সাৱধানত মানে ফুৰিব লাগে উল্টা পাল্টা হেৰি কৰিব নালাগে এইজনী ছোৱালী প্ৰায় মানে দৃশ্য একদমেই বেয়া দুইজনী ডাইৰেক্ট উৰুৱাই লৈ গৈছোঁ পানীয়ে অলপ ফূৰ্তি কৰিব লাগে কিন্তু ইমানো কৰিব নালাগে যিটো কৰিলে আপোনালোকৰ ক্ষতি হ'ব মুখৰ ৰিয়েকশ্যন অলপ বেলেগ হৈ গৈছে কাৰণ দৃশ্যটো বহুত বেয়া আছিল সেইকাৰণে তো গাইজ ঘৰৰ পৰা ৰুটি মটৰৰ চব্জি লৈ আহিছোঁ গাইজ চব কেনেকুৱা ৰাস্তাতে আমি ফুৰি আছোঁ আৰু চবে গা ধোৱাত ব্যস্ত ইয়াত মানে ছাৰ্ভাইভ কৰাটো বহুত টান হয় চাওক এইজনী ছোৱালী এতিয়াও মানে ভাবি গৈছিল এতিয়া মানে পজ দি আছে ফটো মাৰিব মজা তো এতিয়া মানে সেইটো ছাইডত গৈ আছোঁ মই এতিয়ালৈকে গা ধোৱা নাই মই জাষ্ট নৰ্মেল গৈ আছোঁ অলপ সেইফালে গৈ আছোঁ ফুৰিবলৈ চাই আহোঁ বেনাৰ যে আপোনালোকে দেখা পাইছে চাওক ইয়াত মানে ইণ্ডিয়া আৰু ভূটানৰ বৰ্ডাৰ হয় এইটো হ'ল ভাৰতৰ লাষ্ট সীমা হয় সেইটো চাইড হ'ল ভূটান আৰু এইটো চাইড হ'ল ইণ্ডিয়া তো গাইজ একদম মানে ভৰি বাঢ়ি কৰি ল'লোঁ মানে অলপ আৰু যিহেতু আহিছোঁ দৰ্শনী ইয়াৰ পৰা দেখোন পানী উৰুৱাই লৈ গৈ আছে পানী বহুত মজা লাগে কেইদিনমান আগত এটা ভিডিঅ' যে ভাইৰেল হৈছে বহুতে কৈ আছে একলেণ্ডত বহুতে ফূৰ্তি কৰি আছে মই কিন্তু ইয়াতে অলৰেডি দুবাৰ মুতিলোঁ ইয়াতে কিজানি বহুতে কামটো কৰিছে গাইজ তো গাইজ ইয়াত মানে গা ধুই মানে তামাম মজা লাগে बोले ना यार फास्ट सार्वाइव करो मासिक तारगत मारो गाइस अतरा बराबर मोय वासिल ইয়াৰ সন্মুখত একলেণ্ড ফিল্ড মানে একলেণ্ডত ইমান মানুহ কেতিয়াও হোৱা নাই এইটো হ'ল গেট এইটো চাইডত বহুত পানী কিন্তু এইটো চাইডত চাওক একদমেই পানী নাই চাওক চাইছে ইয়াক কয় চুইচ গেট বুলি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট মাৰি জনাই দিয়ক আমি দাৰাগাঁৱৰ পৰা ভিডিঅ'টো সামৰিলোঁ তো যদি ভিডিঅ'টো পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক বাই বাই